সেইখন গাঁৱৰে ওচৰ পাজৰে থকা বিভিন্ন জনৰ ঘৰত আৰু লগতে বিভিন্ন জনৰ বাগানত গৈ পেলাই আমি বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন কিছুমান গছৰ পাত বা উদ্ভিদ আমি সংগ্ৰহ কৰিলোঁ। চ' সেই গছৰ পাত বা উদ্ভিদবিলাক আমি এতিয়া আকৌ এবাৰ চিনাকি দিবলৈ ওলাইছোঁ। আমাৰ লগত আছে 15টা ধৰণৰ উদ্ভিদ। চ' প্ৰথমতে দেখুৱালোঁ আমি এইটো মহানিম। এয়া আটা ফল, নেৱাৰ ফল বুলিও কয় এইটো। এয়া কৰবী ফুল। এয়া খৰা নিম। এয়া হ'ল যাত্ৰাচিয়া। এয়া অকণ পাত। এয়া চৈতান গছ। এয়া বিকঠিকীয়া আৰু এয়া ধুতুৰা। এয়া হ'ল পচতীয়া। এয়া নৰসিংহ। এয়া নগৰবেৰা। আৰু এয়া হ'ল ভেটামালি। এয়া চিৰতা তিতা বা চিৰতিতা। আৰু শেষত এয়া বনটেৱাছ। ইয়াতে আপোনালোকে দেখিব পাইছে 15টা ধৰণৰ ঔষধি গুণসম্পন্ন উদ্ভিদ বা গছৰ ডাল পাতবোৰ আছে। ইয়াত দেখুওৱা পাত বা উদ্ভিদবোৰ বেলেগ বেলেগ ঠাইত নাপাবও পাৰে। সেই হেতুকে যিকোনো প্ৰকাৰৰ তিতা জাতীয় পাত যেনে মহানিম, চিৰতিতা আদি, আঠা জাতীয় যেনে অকণ পাত, চৈতন্য পাত, কৰবী ফুলৰ পাত আদি আৰু নিচা জাতীয় যেনে ধুতুৰাৰ গুটি বা পাত, বিষ ঢেকীয়া আদি সংগ্ৰহ কৰি 5-6 প্ৰকাৰৰ পাতেৰেও ঔষধ বনাব পাৰে। কিন্তু ওচৰতে উপলব্ধ ঔষধি গুণ সম্পন্ন বিভিন্ন প্ৰজাতিৰ গছৰ পাত বেছিকৈ দি ঔষধ বনালে ভাল হয়। যিহেতু আমি এইটো আগতে কৰিছিলোঁ, আগতে কৰি পেলাই আমি ইয়াৰ পৰা বহুত লাভৱান হৈছিলোঁ। সেই হেতুকে বেলেগ কৃষকসকলে আকৌ লাভৱান হয়, তাৰ বাবে এইটো আমি আজি প্ৰশিক্ষণ দি আছোঁ। এইকেইটা আমি মিহি মিহিকৈ কাটি বা ছিঙি পেলাই এটা পাত্ৰত পানী লৈ পেলাই তাতে বইল কৰিম। এইটো ধৰি লওক আমাৰ গছৰ পাতবোৰ 3 কিলো আছে। 3 কিলোত আমি 8 লিটাৰ পানীত এইটো বইল কৰি ল'ম আমি। সেই 8 লিটাৰ পানীখিনি বইল কৰি যেতিয়া পানীখিনি শুকাই 5 লিটাৰ মান হ'ব, তেতিয়া জুইৰ পৰা নমাই থ'ব। চ' এতিয়া আমি এইখিনি বইল হোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিছিলোঁ। এতিয়া মানে ঠাণ্ডা হৈ গ'লে ঔষধখিনি এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াৰ লগত যদি আমি 1 মুগ দিওঁ, তেতিয়াহ'লে ইয়াত পানী মিক্স কৰিব লাগিব 10 মগ। আৰু সেই আপুনি লিটাৰ হিচাপত যদি দিয়ে, আপুনি 1 লিটাৰ ঔষধত 10 লিটাৰ পানী মিক্স কৰিব লাগিব। ধৰি লওক আমি এইটো ইয়াৰ লগত 1 মুগ দি আছোঁ। ইয়াতে ঔষধখিনি ভালকৈ চেকি পেলাই ল'ব, যাতে ইয়াত পাতবিলাক নাযায়, যাতে স্প্ৰেটো বন্ধ হৈ নাযায়। ইয়াতে আমি 1 মুগ দিলোঁ। এতিয়া আমি ইয়াতে পানী 10 মগ বা 9 মগ দিম। এয়া 9 মগ আৰু শেষত এয়া 10 মগ পানী। আমি 1 মগৰ ঔষধত আমি 10 মগ পানী দিলোঁ। অৰ্থাৎ ঔষধৰ লগত 10 গুণ বেছি পানী মিহলি কৰি প্ৰয়োগ কৰিব লাগে। এই ঔষধ খেতিত প্ৰয়োগ কৰাৰ ফলত আমাৰ শৰীৰত একো ক্ষতি নকৰে, লগতে বায়ু, পানী, মাটি আদি প্ৰদূষণ নহয়। ভালে হৈছে, পইচা নালাগে ঔষধ কিনবা, এইবিলাকে আমি ব্যৱহাৰ কৰোঁ। ভাল হৈছে যেনিবা, খেতিগিলাও ভাল হৈছে, কেঁচু সাৰ দিছোঁ। এইটো ঔষধ সকলো শাক পাচলিতে দিব পাৰে। পোক পৰুৱা নমৰে, কিন্তু পলাই যায়। এইটো আমি শাক পাচলি ঘৰতে খাওঁ আৰু আনকো দিওঁ আৰু বজাৰতো বিক্ৰী কৰোঁ। বহুত ভাল ফল পাইছোঁ আৰু আমি বজাৰৰ পৰা এতিয়া ঔষধ নিকিনো, এইটো দিয়া আমি বহুত ভাল পাইছোঁ। আৰু ব্যৱহাৰ কৰাটো গ্ৰুপৰ পৰা মানে ঔষধটো বনোৱাটা 1-2 বছৰ মান হৈছে, গতে আমি ব্যৱহাৰ কৰিছোঁ। এই পৰিৱৰ্তনটো পাইছোঁৱেই, নাপাওঁ নহয়।
সেইকাৰণে এইখিনি ঔষধ বনোৱাটো নেৰোঁ বুলি ভাবি আছোঁ মানে বছৰে বছৰে কৰি থাকিম কেতিয়াও ঘৰৰ কাৰণে অলপ অলপ কৰি থাকিম খাই থাকিম এনেকৈ ভাবি আছোঁ গ্ৰুপকো কৈ আছোঁ মই